হাই ফ্ৰেণ্ডছ, মই নমীয়ে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা মেগী ৰেচিপি। যদি ৰেচিপিটো ভাল লাগে আপোনালোকে সকলোৱে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। মেগী ৰেচিপিটো বনাবৰ কাৰণে দুটা পিঁয়াজ, এটা বিলাহী, এটা ডিম আৰু 2 পেকেট মেগী লৈ লৈছোঁ। এতিয়া পিঁয়াজ আৰু বিলাহীটো কাটি ল'ম। এয়া পিঁয়াজ আৰু বিলাহী আমি কাটি ল'লোঁ। এতিয়া এটা চচত পানী অলপ গৰম হ'বলৈ দিছোঁ আৰু ইয়াত আমি মেগী 2 পেকেট দি দিম। ইয়াত আমি এতিয়া মেগীখিনি দিয়াৰ পিছত অলপ টাইম সিজিবলৈ দিম। 1-2 মিনিটমান সিজাব লাগিব। সিজাৰ পিছত মেগীখিনি আমি এতিয়া এনেকৈ টুকি ল'লোঁ। এখন কেৰাহীত আমি তেল, নিমখ, হালধি আৰু পিঁয়াজ দি ল'লোঁ। দি অলপ টাইম ভাজি ল'ম। ভাজি লওঁ। ইয়াত আমি কাটি থোৱা বিলাহীখিনি দি দিম। বিলাহীখিনি আৰু পিঁয়াজখিনি 1 মিনিটমান ভাজিলেই হ'ল। ভজাৰ পিছত বাকীখিনি দেখাই আছোঁ। এয়া পিঁয়াজ আৰু বিলাহী আমাৰ ইয়াত ভাজি হৈ গ'ল। ইয়াত যিখিনি মেগী মছলা, সেই মছলাখিনি ইয়াত দি দিব। এতিয়া ইয়াত ডিমটো দি ল'লোঁ। দি অকণমান টাইম ভাজি ল'ম। ভাজি হৈ গ'ল। এতিয়া আমি মেগীখিনি দি দিম। মেগীখিনি দি আপোনালোকে অলপ টাইম ভাজি ল'ব। ভাজি ৰেডি। আপোনালোকে খাই কেনে পালে মোক কমেণ্টত জনাব নাপাহৰিব।